Hello friends, welcome to my channel. আজি মই আপোনালোকৰ আগত স্ক্ৰাবিং কিদৰে সহজতে ঘৰতে বনাব পাৰি চাওঁ আহক। চেনিখিনি অকমান পিছি লৈছো গ্ৰাইণ্ডাৰত। এনেকুৱা হৈ গৈছে। ইয়াৰে মই এচামুচ লম। তাৰ পৰা হানি ল'ব লাগিব। হানি অকমান দিছো এড কৰি তাপা এইটো নিমখৰে ওলাইছে। স্কিনটো কোমল কৰি পেলাই লেতেৰাবোৰ অঁতৰাই দিয়ে, স্কিনটো কোমল কৰি পেলাই ব্লেক হেডছবোৰ অঁতৰাই দিয়ে, ডাৰ্ক চাৰ্কেল অঁতৰাই দিয়ে। আপোনালোকে সপ্তাহত 2 দিনকে স্ক্ৰাবিং কৰিব নাপাহৰিব কেতিয়াও। ভালকে প্ৰথমতে মই কুহুমীয়া গৰম পানীৰে মুখখন অকমান তিয়াই লৈছো। সদায় এটা কথা মন কৰিব, স্ক্ৰাবিং কৰোঁতে কেতিয়াও মুখখন শুকানকে একো নলগাব। কুহুমীয়া গৰম পানী লগাব, নহলে ঠাণ্ডা পানী লগাব পাৰে, আপোনাৰ কথা। দেন এতিয়া মই স্ক্ৰাব কৰিম। মাত্ৰ পিছা হোৱা চেনি, নেমু টেঙা আৰু মৌ, এই তিনিটা বস্তু লগালে হ'ল। চাব আপোনাৰ স্কিনটো পুৰা গ্লো কৰিব, লগতে ব্লেক হেডছ অঁতৰাব, ডাৰ্ক চাৰ্কেল অঁতৰাব। স্কিনটো আমাৰ যিহেতু আমি ডেমেজ টাইপৰ হৈ যায়, এনেকুৱাবোৰ অঁতৰাই দিয়ে। মই কোৱা মতে আপোনালোকে এবাৰ ইউজ কৰিব আৰু নিশ্চয় ভাল ফলাফল পাবই পাব। ধৰি দেই, চুলিখিনি বান্ধিবলৈ পাহৰি গৈছিলো। পিছে সৰস্বতী পূজা পালেহি, অকণমান ষ্টাইলটো কৰিবই লাগিব ন। সেয়েহে আজিৰ পৰা আৰম্ভ কৰি দিছো আৰু। স্ক্ৰাবিং কৰোঁতে খালি লাহে লাহে মাছাজ কৰিব, বেছি জোৰে নহয়, একদম লাহে লাহে, যাতে মানে মুখখন ধুই উঠাৰ পিছত যাতে ৰাছেছ নপৰে, যাতে ৰঙা গুটি নোলায় যাতে। সেইটো কাৰণে আমাৰ এই নাকৰ এই পৰ্চনটোত বৰকে হেৰি ওলায়, কলা কলা। মোৰ অৱশ্যে ইমান বেছি নাই, তথাপিতো মই এনেকে সপ্তাহত কৰি থাকোঁ যে, সেইকাৰণে
দেখিলে নে কিদৰে ঘৰতে সহজতে 5 মিনিট সময় এনেকৈ মাছাজ কৰিব ডিঙিত তিতা নকৰোঁ ডিঙিত মুখখন ধুই পেলাই এতিয়া লগাব নহয় মুখখন যেতিয়া ধুব আনকি এই স্ক্ৰাবটো উঠো লগাব পাৰে একচুৱেলি এইডোখৰত মোৰ পিম্পলছ এটা উঠিছে সেইটো কাৰণে ইয়াত মই বেছিকৈ প্ৰেছ বৰ বেছি হেঁচিকৈ ঘঁহা নাই লাহে লাহে ঘঁহিছোঁ দেখিলেনে কিমান ছফ্ট লাগিছে মুখখন চুই লিফটো চাওক মই একেবাৰতে বগা হৈ গ'লগৈ তো দেখিলেনে কেনেকুৱা লাগিছে জনাব ঠিক আছে আজিলৈ ইমানখিনিয়ে আপোনালোকে যদি মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু এনেদৰে মই আপোনালোকৰ আগত নতুন নতুন ভিডিঅ' আপডেট দি থাকিম আপোনালোকে মোক উৎসাহিত কৰি যাব ধন্যবাদ